আমি আপোনালোকক জনাইছো এটা ডাঙৰ খবৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ৩৬ নম্বৰ দিনত ইউক্ৰেইনে এই মুহূৰ্তত ভয়াবহ আক্ৰমণ কৰিছে আৰু এই আক্ৰমণ ক'ত হৈছে ৰাছিয়াৰ ভিতৰত প্ৰথমবাৰৰ বাবে ইউক্ৰেইনে আক্ৰমণ কৰিছে যুদ্ধৰ ৩৬ নম্বৰ দিনত ইউক্ৰেইনিয়ান সেনাই ৰাছিয়াত প্ৰৱেশ কৰিছে ৰাছিয়াৰ বেলগৰডত ইউক্ৰেইনিয়ান হেলিকপ্টাৰে আক্ৰমণ কৰিছে ধ্বংস কৰা হৈছে ৰাছিয়াৰ এটা তৈল ভাণ্ডাৰ ৩৬ দিনৰ যুদ্ধত প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ হেলিকপ্টাৰে বেলগৰডত প্ৰৱেশ কৰিছে আৰু ৰাছিয়াৰ চহৰত দুখনকৈ ইউক্ৰেইনিয়ান হেলিকপ্টাৰে আক্ৰমণ কৰিছে ৰাছিয়াৰ এটা তৈল ভাণ্ডাৰ এই আক্ৰমণত ধ্বংস হৈছে আমেৰিকাই ইউক্ৰেইনক যথেষ্টভাৱে সহায় কৰিছে আৰু ইয়াৰ ফলত শক্তিশালী হৈ পৰিছে ইউক্ৰেইন এই আক্ৰমণত ৰাছিয়াৰ 4 গৰাকীকৈ সৈনিক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে এটা ডাঙৰ খবৰ এই যুদ্ধত এতিয়া নতুন ইউটাৰ্ণ আহিছে এফালে আলোচনা চলি আছে শান্তিৰ কথা কোৱা হৈছে কিন্তু তাৰ মাজতে ইউক্ৰেইনে ৰাছিয়াত প্ৰৱেশ কৰিছে আৰু ৰাছিয়াৰ বেলগৰডত থকা চহৰত এই চহৰখনত থকা ৰাছিয়ান সেনাৰ তৈল ঘাটিত আক্ৰমণ কৰিছে ইউক্ৰেইনিয়ান সেনাই আমাৰ লগত দৃশ্যাংশ আছে আমি প্ৰথমটো দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে এই আক্ৰমণৰ পাছত সেই তৈল ঘাটিটো এইদৰে দাও দাওকৈ জ্বলি উঠিছে আৰু ৰাছিয়াৰ ভিতৰত ইউক্ৰেইনিয়ান সেনাই হেলিকপ্টাৰলৈ প্ৰৱেশ কৰাৰ পিছত সেই তৈল ঘাটিটোত আঘাত কৰিছে আৰু তাৰ পাছত সেই অঞ্চলটো জ্বলি উঠিছে ইউক্ৰেইনৰ প্ৰতিশোধ বুলি কোৱা হৈছে প্ৰথমবাৰৰ বাবে ইউক্ৰেইনে নিজৰ দেশৰ পাছত ৰাছিয়াত অনুপ্ৰৱেশ কৰিছে আৰু ৰাছিয়াৰ ওপৰত আক্ৰমণ কৰিছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ইউক্ৰেইনে ৰাছিয়াত প্ৰৱেশ কৰি এইদৰে আক্ৰমণ কৰাৰ লগে লগে শান্তি আলোচনা বন্ধ হৈ পৰিব নেকি পুনৰবাৰ যুদ্ধৰ বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হ'ব নেকি কিয়নো ধাৰণা কৰা হৈছে ইয়াৰ প্ৰত্যুত্তৰ অতি ভয়াবহভাৱে ৰাছিয়াৰ তৰফৰ পৰা দিয়া হ'ব আমি দ্বিতীয়টো দৃশ্যাংশ দেখুৱাম আমাৰ লগত 4-5টা দৃশ্যাংশ আছে এয়া কিদৰে ষ্ট্ৰাইক কৰিছে হেলিকপ্টাৰৰ জৰিয়তে ষ্ট্ৰাইক কৰা হৈছে দুখনকৈ হেলিকপ্টাৰে ৰাছিয়ান সেনাৰ ঘাটিত তৈল ঘাটিত এইদৰে আঘাত কৰিছে আৰু এই আক্ৰমণ ইউক্ৰেইনত হোৱা নাই এই আক্ৰমণ ৰাছিয়াৰ ভিতৰত হৈছে ইউক্ৰেইনৰ সীমান্তৰ পৰা দুখনকৈ হেলিকপ্টাৰে প্ৰৱেশ কৰিছে আৰু ৰাছিয়াৰ তৈল ঘাটিত আক্ৰমণ কৰিছে ধাৰণা কৰা হৈছে আমেৰিকাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ ধনৰাশি দিয়াৰ পিছত আক্ৰমণ হৈছে চিচিটিভি ফুটেজ সেই ফুটেজ আমি আপোনালোকক দেখুৱাইছো কিদৰে আক্ৰমণৰ পাছত তাত বোমা পৰিছিলে এয়া ইউক্ৰেইনৰ হেলিকপ্টাৰ দুখনকৈ হেলিকপ্টাৰ দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছত আক্ৰমণ কৰিছে ৰাছিয়াৰ সেনাৰ তৈল ঘাটিত আৰু এইদৰে ৰাছিয়ান সেনাৰ তৈল ঘাটি জ্বলি উঠা পৰিলক্ষিত হৈছে আন এক দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এই ঘটনা কিদৰে সংঘটিত হৈছিল এইখন হেলিকপ্টাৰ ইউক্ৰেইনিয়ান হেলিকপ্টাৰ আক্ৰমণ সংঘটিত কৰাৰ পিছত প্ৰথমখন হেলিকপ্টাৰ পুনৰবাৰ ইউক্ৰেইনলৈ উভতি গৈছে এই দৃশ্য মোবাইলত বন্দী হৈছে ইউক্ৰেইনৰ হেলিকপ্টাৰ ইউক্ৰেইনৰ আৰু দ্বিতীয়খন হেলিকপ্টাৰ তাৰ ঠিক পিছে পিছে আছে এয়া আমি আপোনালোকক দেখুৱাই আছো ইউক্ৰেইনৰ হেলিকপ্টাৰ যি হেলিকপ্টাৰে প্ৰৱেশ কৰি দুখনকৈ হেলিকপ্টাৰে প্ৰৱেশ কৰি ৰাছিয়ান সেনাৰ এটা তৈল ঘাটিত আক্ৰমণ কৰিছে আৰু এই আক্ৰমণৰ পিছত এই যুদ্ধ অধিক ভয়াবহ হ'ব নেকি কিয়নো বহুতে ধাৰণা কৰিছে জেলেনস্কিয়ে যি প্ৰতিশোধ লৈছে এই প্ৰতিশোধৰ প্ৰত্যুত্তৰ ভ্লাদিমিৰ পুটিনে দিব এই আক্ৰমণ কিমান ভয়াবহ আছিলে য'ত 4 গৰাকীকৈ ৰাছিয়ান সেনা গুৰুতৰভাৱে আহত হৈছে এই তৈল ঘাটিটো এইদৰে দাও দাওকৈ জ্বলি উঠিছে যুদ্ধৰ আজি ৩৬ সংখ্যক দিন এফালে আলোচনাৰ কথা কোৱা হৈছে শান্তি আলোচনাৰ প্ৰসংগত আলোচনা চলি আছে ৰাছিয়াই কৈছে যে কিভ চাৰ্নোভিভৰ পৰা ৰাছিয়ান সেনা আলোচনাৰ বাবে ক্ৰমান্বয়ে আঁতৰি গৈছে কিন্তু যেতিয়াই ৰাছিয়ান সেনা আঁতৰি গৈছে তেতিয়াই জেলেনস্কিৰ তৰফৰ পৰা ইউক্ৰেইনৰ তৰফৰ পৰা ৰাছিয়াৰ সীমাত প্ৰৱেশ কৰি ৰাছিয়াৰ তৈল ঘাটিত আক্ৰমণ কৰা হৈছে আমাৰ টু ইণ্ডৰ সহায়ত দৃশ্যকেইটা দিবলৈ মই অনুৰোধ কৰিছো কেইবাটাও দৃশ্যাংশ যিহেতু আমাৰ লগত আছে আৰু এই দৃশ্য চাই আপোনালোকে অনুমান কৰিব পাৰিব কিদৰে ইউক্ৰেইনে এইবাৰ ৰাছিয়ান সেনাৰ ঘাটিত এয়াৰ ষ্ট্ৰাইক কৰিছে ইউক্ৰেইনিয়ান হেলিকপ্টাৰৰ জৰিয়তে আক্ৰমণ কৰা হৈছে 4 গৰাকীকৈ ৰাছিয়ান সেনা জোৱান ইয়াত আহত হৈছে এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে যে এই ঘটনা যেতিয়া ইউক্ৰেইনে সংঘটিত কৰিছে ইয়াৰ পাছত যি যুদ্ধৰ পৰিৱেশ সেয়া পূৰ্বতকৈ অধিক বেয়া হৈ পৰিব নেকি আলোচনা বিঘ্নিত হ'ব নেকি কিয়নো ইয়াৰ প্ৰত্যুত্তৰ যে ৰাছিয়াই দিব সেয়া সুনিশ্চিত আৰু যি শান্তি আহিব বুলি ভবা হৈছিলে যুদ্ধৰ ৩৬ নম্বৰ দিনৰ পিছত এই শান্তি এতিয়া বিঘ্নিত হ'ব নেকি কিন্তু ইউক্ৰেইনেও আমেৰিকা আৰু পশ্চিমীয়া দেশৰ সহায় লাভ কৰাৰ পিছত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু ৰাছিয়াত প্ৰৱেশ কৰি এয়াৰ ষ্ট্ৰাইক কৰিছে